জপিয়াব লাগিব দেই, ঠাণ্ডা লাগিছে। জপিয়াব লাগিব। ডেকা এখন ক'ত আছে? সপৰা সপৰে খহে মনৰে গদা। মাজুলী বুলি ক'লে চাৰিওফালে গোটেই গড়াই গড়া আছে। এতিয়া RCC ব্ৰিজবিলাক হৈছে, আগতেতো কাঠৰ দলংবিলাক আছিলে আৰু নদীবিলাকৰ পাৰে পাৰে গোটেই গড়া। সেইবিলাক ঘূৰি ফুৰোঁতে মই ভাবিলোঁ যে যেনেকৈ নদীৰ গড়া থাকে, মনৰ মাজতো এটা গড়া থাকে। এখন নদী বৈ থাকে, আৱেগৰ নদী এখন বৈ থাকে মনৰ মাজত। এটা গান লিখিছিলোঁ, সপৰা সপৰে খহে মনৰে গদা, যোৱা ৰাতি সপোনতে দেখাৰে পৰা। সপোনটো কিমান ভাল লগা বস্তু হয় নাই? আমি সকলোবিলাকে জীয়াই থাকোঁ এটা সপোন দেখি আৰু এটা আশাৰ পিছে পিছে খেদি খেদি আমি জীয়াই থাকোঁ। আমি সকলোৱে, সি তাকে যিমান ধনী মানুহ নহওক, সি লাগিলে যিমান হাজিৰা কৰি খোৱা মানুহ নহওক, আমাৰ জীৱনৰ, আমাৰ মনৰ, আমাৰ মগজুৰ, আমাৰ আৱেগৰ, আমাৰ অন্তৰৰ সকলো একেই, চব একেই, চিষ্টেম একেই। কাৰোবাৰ আশা বেছি, কাৰোবাৰ কম, কাৰোবাৰ সপোন বেছি, কাৰোবাৰ কম। তো ডেকা সপোনবিলাকৰ এই আশাটো এই গানটোত আছে। সপৰা সপৰে খহে মনৰে গদা, যোৱা ৰাতি সপোনতে দেখাৰে পৰা। তোকে পাবলে মনতে খোৱা কামোৰা, প্ৰেমৰ ধূ